আজি নতুন কিবা এটা ট্ৰাই কৰিলোঁ, ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। এইখন হৈছে মামা ফাষ্টফুড, যিখন যোৰহাটৰ থানা ৰোডত আছে। লোকেশ্যনটো চাগে আপোনালোকে চিনি পাইছেই বা বহুতে খাইছেও তাত গৈ পেলাই। তাৰ খানাবোৰ বহুত বেছি টেষ্টি হয়। চিৰঞ্জীৱ আৰু মই বজাৰলৈ বুলি গৈছিলোঁ, তাৰপাছত বাহিৰে বাহিৰে তাতে সোমালোঁ আৰু তাত আমি অৰ্ডাৰ কৰিছিলোঁ চিকেন কাৰী পৰঠা। কিন্তু তেওঁলোকৰ ওচৰত চিকেন কাৰীটো এভেইলেবল নাছিলে, কাৰণ টাইমো বহুত হৈ গৈছিলে। সেইটো কাৰণে তেওঁলোকে ৰিকমেণ্ড কৰিলে চিকেন পৰঠা। ভাবিলোঁ খাবলৈনো কেনেকুৱা হ'ব, হ'লেও তেওঁলোকে ৰিকমেণ্ড কৰিছে যেতিয়া এবাৰ ট্ৰাই কৰোঁ। তাৰপাছত অৰ্ডাৰ দিয়াৰ পাছত এয়া আহি আমাৰ অৰ্ডাৰ দিলেহি আৰু প্লেটখন পোৱাৰ লগে লগে লগালগ পৰঠাটো এনেকৈ ফালি চাই দেখিছোঁ ভিতৰত একদম চিকেনৰ ফিলিঙেৰে ফুল হৈ আছে। আৰু খাই চালোঁ, খাবলৈ যে ইমান বেছি টেষ্টি কি ক'ম আৰু। আপোনালোকেও এবাৰ ট্ৰাই কৰিব। যোৰহাটৰ থানা ৰোডতে আছে এই ফাষ্টফুডখন। এবাৰ ট্ৰাই কৰি চাবগৈ আৰু কেনেকুৱা পাই মোক জনাব। তাৰপাছত খাই বৈ এয়া ঘৰলৈ বুলি উভতিলোঁ। তেনেহ'লে আজিলৈ ইমানেই। সকলো ভালে থাকক, বাই।